নমস্কাৰ মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাস আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহ। আজি ভিডিঅ'টোত আমি ভাৰত চৰকাৰৰ কেইখনমান গুৰুত্বপূৰ্ণ আঁচনি বিতংকৈ আলোচনা কৰাৰ লগতে ইয়াৰ পৰা আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লগতে গুৰুত্বপূৰ্ণ বিষয়সমূহ নোট কৰি যাব। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, PM Kisan mobile app was developed by National Informatics Center in collaboration with Option A, Ministry of Agriculture and Farmers Welfare, Option B, Ministry of Electronics and Information Technology, Option C, Ministry of Rural Development, Option D, Ministry of Human Resource Development. PM Kisan mobile app to কোনে ডেভেলপ কৰিছিলে বা কোনে বিকাশ কৰিছিলে? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি, Ministry of Electronics and Information Technology. এতিয়া আমি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ বিষয়ে অকণমান আলোচনা কৰোঁচোন আহক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিখন সম্পূৰ্ণৰূপে এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মানে ইয়াৰ 100% ফাণ্ড কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব। আৰু এই আঁচনিখন কেতিয়া আৰম্ভ কৰা হৈছিলে? 2018 চনত। আৰু এই আঁচনিখনৰ জৰিয়তে কৃষকসকলক এবছৰত মুঠতে 6,000 টকা প্ৰদান কৰা হ'ব। আৰু এই 6,000 টকাটো কেনেধৰণে প্ৰদান কৰিব? 3টা কিস্তিত 2,000 টকাকৈ 3টা কিস্তিত তেওঁলোকক প্ৰদান কৰা হ'ব। আৰু লগতে ইয়াৰ হিতাধিকাৰীসমূহ চিনাক্ত কৰাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ ওপৰত। আৰু এই পইচাসমূহ কি হ'ব? ডাইৰেক্ট ট্ৰেন্সফাৰ হ'ব, মানে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ডাইৰেক্ট বা পোনপটীয়াকৈ স্থানান্তৰ কৰা হ'ব। আৰু লগতে আমাৰ যিটো প্ৰশ্ন আছিলে PM কিষাণ মোবাইল এপ, এই মোবাইল এপটো 2020 চনৰ 24 ফেব্ৰুৱাৰীত কি কৰা হৈছিলে? আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে। আৰু ইয়াক কোনে তৈয়াৰ কৰিছিলে? ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰই। এইবাৰ আমি আপোনালোকলৈ যোৱাবাৰ এডিআৰিত অহা এটা প্ৰশ্ন লৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰী ইজ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বচাও বেটি পঢ়াও স্কিম? তলৰ কোনটো মন্ত্ৰালয় বেটি বচাও বেটি পঢ়াও আঁচনিখনৰ সৈতে জড়িত নহয়? অপশ্যন এ, মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, অপশ্যন বি, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, অপশ্যন চি, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, অপশ্যন ডি, মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। এই অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, এই মন্ত্ৰালয়ৰ লগত বেটি বচাও বেটি পঢ়াও আঁচনিখন জড়িত নহয়। এতিয়া আহকচোন আমি বেটি বচাও বেটি পঢ়াও এই ইনিচিয়েটিভটোৰ বিষয়ে অকণমান আলোচনা কৰোঁ। বেটি বচাও বেটি পঢ়াও আঁচনিখন 2015 চনৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিছিলে। আৰু ই মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ে যৌথভাৱে পৰিচালনা কৰা এক ৰাষ্ট্ৰীয় পদক্ষেপ। মানে 3টা মিনিষ্ট্ৰী ইয়াৰ লগত জড়িত আছিলে। আৰু প্ৰথমতে 100খন চাইল্ড ছেক্স ৰেচিঅ' কম থকা জিলাত ইয়াক আৰম্ভ কৰা হৈছিলে। আৰু 2016 চনৰ 26 আগষ্টত সাক্ষী মালিকক বেটি বচাও বেটি পঢ়াও আঁচনিখনৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিযুক্তি দিয়া হৈছিলে। এতিয়া আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। নেশ্যনেল মিছন ফৰ ইডিবল অইলছ এষ্টাব্লিছ এ অইল পাম্প ইন আছাম এট। অসমৰ ক'ত নেশ্যনেল মিছন ফৰ ইডিবল অইলছে এটা অইল পাম্প প্ৰতিষ্ঠা কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, চৌখোৱাঘাট। ঢলাৰ ওচৰৰ চৌখোৱাঘাটত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। আহকচোন এই সম্পৰ্কে অকণমান আমি আলোচনা কৰোঁ। নেশ্যনেল মিছন ফৰ ইডিবল অইল আঁচনিখনত জলবায়ু উপযুক্ততাৰ বাবে উত্তৰ পূব আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত এই আঁচনিখন কাৰ্যকৰী কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিলে। আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে তেলৰ আমদানি, আমাৰ খোৱা তেলৰ আমদানি হ্ৰাস কৰা, লগতে ঘৰুৱা খোৱা তেলৰ উৎপাদন 3 গুণ বৃদ্ধি কৰা। আৰু ইয়াৰ টাৰ্গেট আছিলে 2025-26 চনৰ ভিতৰত ইয়াৰ ঘৰুৱা উৎপাদনটো 3 গুণ বৃদ্ধি কৰিব, লগতে আমাৰ এই খোৱা তেলৰ দামটো অলপ হ্ৰাস কৰিব। আৰু 2022 চনৰ জুলাই মাহত অসম চৰকাৰে পতঞ্জলি ফুডছ লিমিটেডৰ সৈতে তেল পামৰ খেতিৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীদেৱে 2023 চনৰ আগষ্ট মাহত তিনিচুকীয়া জিলাৰ ঢলাৰ ওচৰৰ চৌখোৱাঘাটত খাদ্য তেল নিগমৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰে। আৰু এই কাৰ্যসূচী বাবা ৰামদেৱৰ পতঞ্জলি ফুডছ লিমিটেড, যাক পূৰ্বতে ৰুচি ছয়া ইণ্ডাষ্ট্ৰী লিমিটেড বুলি জনা গৈছিলে, তেওঁলোকৰ সহযোগত অনুষ্ঠিত কৰিছিলে। পুনৰ আমি পূৰ্বৰ এডিআৰি এক্সামত অহা এটা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। ইউনিয়ন গভৰ্ণমেণ্ট অন 21 অক্টোবৰ 2016 launched the Regional Air Connectivity Scheme URAN. What does URAN stand for? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, উৰে দেশকে আম নাগৰিক। এতিয়া আহকচোন আমি উড়ান স্কিমখনৰ বিষয়ে অকণমান আলোচনা কৰোঁ।
কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ 21 অক্টোবৰত আঞ্চলিক বিমান সংযোগ আঁচনি উড়ান বা উড়ে দেশকে আম নাগৰিক আৰম্ভ কৰিছিলে, যিয়ে কম সেৱা প্ৰদান কৰা বা সেৱাহীন বিমানবন্দৰসমূহ পুনৰ্জীৱিত কৰাত গুৰুত্ব প্ৰদান কৰিছিলে, লগতে এনেধৰণৰ বিমানবন্দৰসমূহ সংযোগ কৰাৰ পৰিকল্পনা কৰিছিলে। আৰু অসমৰ ৰূপসী, যোৰহাট, লীলাবাৰী আৰু তেজপুৰ এই 4টা বিমানবন্দৰ 2022 চনত উড়ান স্কিমখনৰ অন্তৰ্ভুক্ত কৰা হৈছে। Question number 5. From 1st April 2016, Indira Awas Yojana was restructured to Indira Awas Yojana 2016 চনৰ 1 এপ্ৰিলৰ পৰা কি নামেৰে পুনৰ গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আহকচোন আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। 2022 চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণ লক্ষ্যত উপনীত হ'বৰ বাবে ইন্দিৰা আৱাস যোজনাক 2016 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামেৰে ৰূপান্তৰ কৰা হৈছিল বা পুনৰ গঠন কৰা হৈছিল। আৰু ইয়াৰ লগত জড়িত মন্ত্ৰালয়টো হৈছে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়। আৰু ইয়াৰ মূল লক্ষ্য আছিলে 2022 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে সকলো গ্ৰাম্য পৰিয়াল যিসকলৰ গৃহহীন বা জৰাজীৰ্ণ ঘৰত বাস কৰে তেওঁলোকক মৌলিক সুবিধা থকা এটা পকা ঘৰ প্ৰদান কৰা। আৰু ইয়াৰ হিতাধিকাৰী নিৰ্বাচন কৰা 3টা ভিত্তি হৈছে আৰ্থ সামাজিক জাতি লোকপিয়ল 2011, গ্ৰাম সভা আৰু জিঅ' টেগিং। এই 3টা পৰ্যায়ত হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হয়। Question number 6. Under MGNREGA, what is the minimum number of days of wage employment guaranteed in a financial year to every household? MGNREGAৰ অধীনত প্ৰতিটো পৰিয়ালক এটা বিত্তীয় বৰ্ষত মজুৰি নিয়োগৰ নিম্নতম কিমান দিনৰ নিশ্চয়তা দিয়া হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 100 days বা 100 দিনৰ জব গ্যাৰাণ্টি দিয়া হয়। এতিয়া আহকচোন আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। MGNREGAৰ ফুল ফৰ্মটো হ'ল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন। আৰু ইয়াক 2005 চনৰ 23 আগষ্টত গৃহীত কৰা হৈছিলে। আৰু এই MGNREGAৰ লগত জড়িত এটা বস্তু হৈছে জব কাৰ্ড, যাৰ জৰিয়তে এজন শ্ৰমিকে MGNREGAৰ আঁচনিৰ অধীনত কাম কৰাৰ সুবিধা লাভ কৰে। আৰু এই MGNREGAত এটা বিত্তীয় বৰ্ষত 100 দিনৰ কাম, এটা পৰিয়ালক 100 দিনৰ কাম এটা বছৰত প্ৰদান কৰে। Question number 7. First state in India to distribute over 1 crore আয়ুষ্মান কাৰ্ড was 1 কোটিৰো অধিক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য আছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি অসম। এতিয়া আহকচোন আমি আয়ুষ্মান ভাৰতৰ বিষয়ে অকণমান আলোচনা কৰোঁ। আয়ুষ্মান ভাৰত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি। আৰু এই আঁচনিখন 2018 চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা হৈছিলে। আৰু এই আঁচনিৰ জৰিয়তে এটা পৰিয়ালৰ বাবে 5 লাখ টকাৰ স্বাস্থ্য বীমা সুবিধা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পুঁজিৰ আবণ্টন এনেদৰে ভাগ কৰা হয়, যিসমূহ ৰাজ্যত নিজা বিধানমণ্ডল আছে বা যিবোৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নিজা বিধানমণ্ডল আছে তাত 60:40 ৰেচিঅ'ত ইয়াৰ পুঁজিসমূহ ভাগ কৰা হৈছে। মানে 60% চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰভাইড কৰিব আৰু 40% ষ্টেট গভৰ্ণমেণ্টে প্ৰভাইড কৰিব লাগিব। আৰু উত্তৰ পূবৰ ৰাজ্যসমূহ লগতে জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ইয়াক 90:10 এইটো ৰেচিঅ'ত ভাগ কৰা হৈছে। ইয়াৰ মানে 90% চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰভাইড কৰিব লাগিব আৰু 10% ষ্টেট গভৰ্ণমেণ্টে প্ৰভাইড কৰিব। আৰু যিসমূহ কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানমণ্ডল নাই তাত 100% ফাণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰভাইড কৰিব। আৰু ইয়াৰ নোডেল এজেঞ্চি দুটা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাজ্যিক স্বাস্থ্য সংস্থা। Question number 8. নিপুণ ভাৰত aims to cover the learning needs of children in the age group of নিপুণ ভাৰতে কোনটো এজ গ্ৰুপৰ চিলড্ৰেনক বা চাইল্ডক টাৰ্গেট কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 3 to 9 years। আহকচোন আমি নিপুণ ভাৰত সম্পৰ্কে অলপ আলোচনা কৰোঁ। নিপুণ ভাৰত, যাৰ সম্পূৰ্ণ অৰ্থ হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰেচি। এই আঁচনিখন শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰিছিলে। আৰু ইয়াৰ লক্ষ্য হৈছিলে 3 বছৰৰ পৰা 9 বছৰ বয়সৰ শিশুৰ শিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰা। আৰু ইয়াক NEP 2020ৰ এটা অংশ হিচাপে আৰম্ভ কৰা হৈছিলে। ইয়াৰ মূল লক্ষ্য আছিলে 2026 আৰু 27 চনৰ ভিতৰত ক্লাছ 3 পৰ্যন্ত প্ৰত্যেকটো শিশুৱে লিখিব পঢ়িবলৈ সক্ষম হ'ব লাগিব, লগতে তেওঁলোকৰ সংখ্যাৰ প্ৰাৰম্ভিক জ্ঞানটো থাকিব লাগিব। ইয়াৰ লগত জড়িত আন এটা বস্তু হৈছে নিষ্ঠা। আৰু এই নিষ্ঠাৰ অৰ্থ হৈছে সংহত শিক্ষক প্ৰশিক্ষণৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে এক সামৰ্থ্য বিকাশ কাৰ্যসূচী। Question number 9. When was জল জীৱন মিছন লঞ্চ? জল জীৱন মিছন কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 15 আগষ্ট 2019।
এতিয়া আহকচোন আমি জল জীৱন মিছন সম্পৰ্কে অলপ আলোচনা কৰোঁ 2024 চনৰ ভিতৰত প্ৰত্যেক ঘৰ মানুহক পানীৰ যোগান প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰধানমন্ত্ৰী মোদীয়ে জল জীৱন অভিযান আৰম্ভ কৰিছিলে আৰু এই অভিযানৰ বৰ্তমান প্ৰায় 4 কোটি গ্ৰাম্য পৰিয়ালক সাঙুৰি লোৱা হৈছে আৰু ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে গোৱাই 100% প্ৰত্যেক ঘৰ মানুহক পানীৰ যোগান প্ৰদান কৰিছে আৰু গোৱাৰ পিছতে তেলেংগানা আন্দামান নিকোবৰ দ্বীপপুঞ্জয়ো প্ৰত্যেক ঘৰ মানুহক পানী যোগান প্ৰদান কৰিবলৈ সক্ষম হৈছে Question number 10 PM Modi launched Catch the Rain campaigning on the occasion of অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি World Water Day 22 মাৰ্চ 22 মাৰ্চত বিশ্ব জল দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই Catch the Rain campaigning আৰম্ভ কৰিছিলে Question number 11 স্বচ্ছ ভাৰত অভিযান was announced by Prime Minister of India on Independence Day 2014 and launched on ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান 2014 চনৰ স্বাধীনতা দিৱসৰ উপলক্ষে ঘোষণা কৰিছিলে আৰু ইয়াক কেতিয়া কাৰ্যকৰী কৰা হৈছিলে অপচনখনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ গান্ধী জয়ন্তী 2 অক্টোবৰ Question number 12 Which Union Ministry launched PM Kisan mobile app with face authentication features এই সম্পৰ্কে আমি পূৰ্বতে আলোচনা কৰি আহিছো গতিকে ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব বুলি মই আশা কৰিলো Question number 13 Which Union Ministry launched the Bharat 6G Alliance অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি Ministry of Electronics and Communication Question number 14 Which Union Ministry launched the e-Saros mobile app অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ Ministry of Rural Development আহকচোন আমি e-Sarosৰ সম্পৰ্কে অলপ বিতংকৈ আলোচনা কৰোঁ দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানে আত্মসহায়ক গোটসমূহে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে e-Saros মোবাইল এপটো প্ৰৱৰ্তন কৰিছিলে আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন Hello India National Program for Development of Sports Scheme is being implemented from which year অপচন সমূহৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 2016 2016 চনত খেলো ইণ্ডিয়া আৰম্ভ কৰা হৈছিল আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টোত লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম